হেল্ল' গাইজ, মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। পোনপ্ৰথমে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। এয়া ৰাতিপুৱা জলপান খাই আমি ওলালোঁ পিকনিকলৈ বুলি। প্ৰথমতে এয়া আমি ঠাইটুকুৰা চাবলৈ গ'লোঁ, কোনডোখৰনো পিকনিক খালে ভাল হ'ব। ওচৰতে দেখিলোঁ বগৰী গছ এজোপা। বগৰী বুলি ক'লে ৰৈ থাকিব পাৰি জানো? এয়া মই বগৰী ছিঙিবলৈ লাগিয়ে গ'লোঁ। আমি যিহেতু পথাৰত পিকনিক খাইছোঁ, সেইবাবে আমি পাচলিবোৰ কঢ়িয়াই আনিবলগীয়া হ'ল। তাৰপিছত মই আৰু দেহা ওলালোঁ অকণমান ফুৰি আহোঁগৈ বুলি। ফুৰি আহি দেখিলোঁ যে নবৌহঁতে পাচলি কাটি আছে আৰু সেইবাবে ময়ো অলপ সহায় কৰি দিলোঁ। এয়া চব পাচলি কটাত ব্যস্ত। বছৰৰ প্ৰথমটো দিন, আমাৰ সকলোৰে এসাঁজ মিলি খোৱাৰ হেঁপাহ কিমান সেয়া হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। সঁচাই লগে ভাগে খোৱাৰ আনন্দই বেলেগ। এয়া আমাৰ পাচলি কটা প্ৰায় হ'লেই। এয়া তেখেতে মাংস বনাই আছে আৰু আমিবোৰে সৰু সুৰা কামত তেওঁক সহায় কৰি দিছোঁ। মোৰ আৰু দেহাৰ বিশেষ কাম নোহোৱাৰ বাবে আমি দুজনীয়ে বগৰী খোৱাত লাগিলোঁ। এইজনী আমাৰ অকণমানিজনী, তাইও আহিছে পিকনিক খাবলৈ। এয়া আমাৰ মাংস ৰেডি, ভাতো ৰেডি, দালিও ৰেডি। এয়া ভাজি বনাই আছে। এই ডিম দুটা যে দেখিছে, এই ডিম দুটা মোৰ হয়। মই মাছ মাংস নাখাওঁৰ বাবে মোৰ বাবে ডিম অনা হ'ল। এয়া আমাৰ খাবলৈ বাবে ৰেডি কৰিছে। ভাত বাঢ়ি হ'লেই আৰু। তাৰপিছত আমি সকলোৱে ভাত খাবলৈ ল'লোঁ। সকলোৱে মিলি এসাঁজ খোৱাৰ আমেজটো সঁচাই বহুত ভাল লগা আছিলে। তাৰপিছত ভাত চাত খাই হোৱাৰ পিছত আমি ওলালোঁ নৈৰ কাষলৈ বুলি। নৈ পাৰত গৈ আজিৰ দিনটোৰ স্মৃতি হিচাপে কেইকপিমান ফটো উঠিলোঁ আমি সকলোৱে। সঁচাকৈ আজিৰ দিনটো বহুত বেছি ভাল লাগিলে। কৰোঁ আপোনালোক সকলোৰে এই নৱবৰ্ষটো সুখৰ হওক। আজিলৈ ভিডিঅ'টো ইমানেই। শেষত হেপী নিউ ইয়েৰ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।